নমস্কাৰ বন্ধুসকল, মই এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যোৰহাট কমলাবৰীয়া নামঘৰত দিহা নামৰ গগৈ ডাঙৰীয়াৰ এটি শুভ ধুনীয়া অনুষ্ঠান আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকিব ধুনীয়াকৈ। যিজনা সমস্ত জীৱ জগতৰ সৰ্বনিয়ন্তাটো, যিজনাক মনুষ্য জীৱনৰ সমচক্ষে দেখা পোৱা নাযায়, সেইজনাৰ অমৃতময় চৰণত সমস্ত জনৰ সৰ্বপ্ৰকাৰ মংগল কামনা। এভাগে বেদমৰ গানেৰে প্ৰাৰ্থনা জনা হৈছে, সৰ্বভৱন্তু সৰ্বশান্তি নিৰাময় সৰ্বভদ্ৰাণি পশ্যন্তি মা কৃষি দুঃখ ভাবি মা কৃষি দুঃখ ভাবি। হে প্ৰভু সমস্ত তথা আই মাতৃ সমস্ত, আপোনালোকে জানে অকুমাৰী কালতে মাতৃত্বৰ বোজা বহন কৰে এইটো জীৱন হতাশাগ্ৰস্ত হৈ অতিবাহিত কৰিব লগা হ'ল পাণ্ডৱ জননী কুন্তি মাতৃ। এদিন সেইগৰাকী শ্ৰীকৃষ্ণই বাসুদেৱায় দেৱকী নন্দনায় নন্দ গোপকুমারায় গোবিন্দায় নম পঙ্কজ নাভ্রায় নম পঙ্কজ মালিনী নম পঙ্কজ নেত্রায় নমস্তে পঙ্কজঙ্ঘ্রায় বসুদেব সুতং কৃষ্ণ কঙ্কশানুরমর্দনম দেবকী হৃদয়ানন্দম কৃষ্ণ বন্দে। এনে অমৃতময় স্তুতি ভাগি পৰম গুৰুজনে অতি সযতনে সংগ্ৰহ কৰি আপোনাসকলে জানে মহাহস্ত কীৰ্তনত শ্লোক হিচাপে নিবন্ধ কৰি পৰম পিতাৰ চৰণত কাকুতি কৰিছে। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া জামা জীব
গাঠিলে হে ধৰ্ম ভক্তিৰে ভকত সাদৰেৰে যাচি গুৰুৱে নামৰ মালা গাঠিলে ভক্তিৰে ভকত সাদৰেৰে যাচিলে শংকৰ গুৰুৱে নামৰ মালা গাঠিলে ভক্তিৰে ভকত সাদৰেৰে যাচিলে শংকৰ গুৰুৱে নামৰ মালা
মধুর হরি নামে মন আমার মধুর হরি নামে মন আমার মুহিলে অঙ্গরে নাম মালা গাথিলে ভক্তিরে ভগত ফাঁসিলে কিনু মধুর ঘুরে ফুল তাল গেরার কিনু মধুর ঘুরে ফুল তাল গেরার আজি আমার মধুর বাজিলে মধুর হরি নামে মন আমার মুহিলে মধুর হরি নামে মন আমার মুহিলে হরি ভক্তি জানো দিলা জগত নতুনকে ইউটিউব চেনেল এটা খুলিছা দেই নামটো কি মোৰ নাম আদিত্য আছামিজ ব্লগ বুলি আছে আদিত্য আছামিজ ব্লগ বুলি আছে সকলোৱে তেওঁকো ছাপোৰ্ট কৰিব আছিলে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব ভৱিষ্যতে আপোনালোকক আৰু ভাল ভাল ভিডিঅ'